সো গাইজ টু ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল নজন ব্লগত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো সময় দেৰি নকৰি পিনে এটা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। অকণমান হাঁহিম, অকণমান মস্তি কৰিম, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. সো গাইজ আজি মই আজি ইয়াত ফুটাম পুৰা আৰু সৰি ভুল হৈ গৈছে। ভুল হৈ গৈছিলে এইটো বিষয়ে আপোনালোকক আজি মই বুজামতো। এইটো মানে বহুত জেগাত বহুত অকণমান বিস্ফোৰণ হয়, তো সেইটো কাৰণে মই আপোনালোকে ভিডিঅ'টো বনাইছোঁ। তো ভালকৈ সকলোকে চাই থাকক। তো আপোনালোকে এইটো ভুল নকৰিব জীৱনতো। মানে এনেকুৱা আপোনালোকক মই যোনটো কৈছোঁ সেইটো মতে মই সঁচা কথা কৈছোঁ। তো এইটো ধেমালি কথা নহয়। তো আপোনালোকৰ ছেফটিৰ কাৰণে কৈছোঁ। তো আনিব, তো পইচা দি আনিব, ভাল বস্তু আনিব। কেতিয়াও আপোনাক কোনো মানুহে ফ্ৰীকৈ নিদিয়ে বস্তু। তো সেইকাৰণে এই চিলিণ্ডাৰটো এই ডেটটো চাই আনিব। যাতে এতিয়া 2023 চলি আছে। তো 2023 চলি থকা আপোনাৰ 2022, 20, 19 তেনেকৈ চলি থকাকেইটাতো আপোনালোকে একেবাৰে নানিব। কাৰণ সেইকেইটা বস্তুকেইটা এইকেইটা গোটেই বেয়া হৈ যায়। তো সেইটো কাৰণে বেয়া হোৱাৰ কাৰণে আপোনাৰ মানে বহুত ধৰণৰ এইপিনে লিক হয়। লিক হোৱাৰ কাৰণে আপোনালোকক বহুত ডাঙৰ জুই লাগে, মানে জুই লাগে আৰু ফুটি যায় জৰিয়তে। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, তো বস্তু আনিলে ভাল বস্তু আনিব। Yeah, boy. তো আপোনালোকে যে এইটো চিলিণ্ডাৰ দেখিছে, তো চিলিণ্ডাৰটো এই নম্বৰটো চুৱক। তো এইটো যে যোনটো নম্বৰ আছে আগষ্ট মাহৰ 2028 চনলৈকে এইটো চলিব। তো মই আপোনালোকক এইটোৱে কৈছোঁ যাতে আপোনালোকে ভালকৈ চাই ল'ব চিলিণ্ডাৰটো। আৰু এইটো 2028 আছে, তো আপোনালোকৰ যেনেকৈ 2020, 19 তেনেকৈ থাকিলে আপোনালোকে এইটো নানিব। যাতে এইটো 2023 চলি আছে এতিয়া। তো 2023ৰ তলত থকাকেইটা নানিব, সেইটো এক্সপায়াৰ ডেট পাৰ হৈ গৈছে। তো সেইটো কাৰণে বহুত জেগাত মানে বিস্ফোৰণ হয়। हाय हाय इतना सुकून। হয়তো সন্মান দিয়াক ৰাখিব। আৰু এয়ে আপোনালোক খুৱাই আছে বনাই পেলাই নি। তো এইটো নহ'লে মানুহ জীয়াই থকা টান। তেনেহ'লে ভালকৈ চাই চিতি আনিব। তো ইয়াতকৈ ভাল এটা হেৰি আছে, চিলিণ্ডাৰতকৈ ভাল চৌকা ব্যৱহাৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজি ইয়াতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। ধন্যবাদ। समझ रहे हो आप समझ रहे हो?